নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকৈ চলি আছে আমাক জনাব কমেণ্টত। আজি আমি লেংগুৱেজ 2 ইংলিছৰ পৰা কেইটামান MCQ ডিছকাছ কৰিম। আহক আমি প্ৰথম কুৱেশ্যনটো লওঁ। প্ৰথম কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং বিলংছ টু প্ৰডাক্টিভ স্কিল? ৰিডিং, লিচেনিং, স্পিকিং, মিমিক্ৰি। ইয়াতে যে চাৰিটা দিয়া আছে, চাৰিটা কিন্তু এটা স্কিল হয়। ৰিডিং এটা স্কিল হয়, লিচনিং স্কিল হয়, স্পিকিং স্কিল, মিমিক্ৰিও এটা স্কিল হয়। কিন্তু ইয়াতে কুৱেশ্যনটো কৈছে যে বিলংছ টু প্ৰডাক্টিভ স্কিল। ইয়াতে ৰিডিং মানে আমাৰ ভাষা, লিচনিংটো হ'ল শুনা, স্পিকিং মানে কথা কোৱা। আমি কিবা এটা ক'ব গ'লে প্ৰথমতে আমাক শুনিব লাগিব। তাৰমানে লিচনিঙৰ পৰা বেছি প্ৰডাক্টিভ হৈছে স্পিকিং। আৰু আমাৰ স্পিকিঙৰ পিছতহে আহে ৰিডিং এণ্ড ৰাইটিং। তাৰ মানে আমাৰ ইয়াতে স্পিকিংটো বেছি প্ৰডাক্টিভ হৈ আছে। সেইটো কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। নেক্সট কুৱেশ্যন, 2 নম্বৰ, গ্ৰামাৰ এণ্ড ট্ৰান্সলেশ্যন মেথড ডিলছ উইথ। গ্ৰামাৰ আৰু ট্ৰান্সলেশ্যন মেথড কিহৰ লগত ডিলছ কৰে? গ্ৰামাটিকেল স্কিল, গ্ৰামাৰ এণ্ড ট্ৰান্সলেশ্যন অফ ট্ৰিগাৰ্ড লেংগুৱেজ, ট্ৰান্সলেশ্যন অফ গ্ৰামাৰ অনলি। ট্ৰাই কৰকচোন কোনটো উত্তৰ শুদ্ধ হ'ব। ইয়াতে চবচে বেছি উত্তৰ শুদ্ধ কোনটো লাগি আছে যে গ্ৰামাৰ আৰু ট্ৰান্সলেশ্যন মেথড যিটো আছে সেইটো গ্ৰামাৰ এণ্ড ট্ৰান্সলেশ্যন অফ ট্ৰিগাৰ্ড লেংগুৱেজত বেছি হৈ আছে। কাৰণ ইয়াতে গ্ৰামাটিকেল স্কিল অনলি এটা আছে, ট্ৰান্সলেশ্যনো বেলেগকৈ আছে। এইটো ট্ৰান্সলেশ্যন অফ গ্ৰামাৰ অনলি, ট্ৰান্সলেশ্যন ইয়াত আহি গৈছে, আৰু গ্ৰামাৰ অনলি, ইয়াতে গ্ৰামাৰ অনলি আহি গৈছে। তো শুদ্ধ উত্তৰটো হ'ব যে গ্ৰামাৰ এণ্ড ট্ৰান্সলেশ্যন অফ ট্ৰিগাৰ্ড লেংগুৱেজ। যিটো লেংগুৱেজৰ ওপৰত ভিত্তি কৰি বা যিটো লেংগুৱেজ আমি পঢ়িম সেইটো লেংগুৱেজৰ ওপৰতে ট্ৰিগাৰ কৰে গ্ৰামাৰ আৰু ট্ৰান্সলেশ্যনে। নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনখন আছে, দ্য মষ্ট কমন ৱৰ্ড অৰ্ডাৰ ইন ইংলিছ চেণ্টেন্স ইজ। ইয়াতে অপশ্যন 4টা আছে। অপশ্যন 4টা কি আছে বা চাই লওঁ আহক। ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, ছাবজেক্ট, ভাৰ্ব, নান অফ দ্য এবাভ। ইয়াতে 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? কাৰণ দ্য মষ্ট কমন ৱৰ্ড অৰ্ডাৰ ইন ইংলিছ চেণ্টেন্সেছ হ'ব ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। কুৱেশ্যন নম্বৰ 4, ইয়াতে আছে যে কেপিটেল লেটাৰ্ছ আৰ ইউজড ফৰ দ্য ফাৰ্ষ্ট লেটাৰ্ছ অফ পাৰ্চনছ নেমছ, নেমছ অফ ৰিভাৰ্ছ, নেমছ অফ মাউণ্টেইনছ নে কমন নাউনছ। এইটো চাগে আপোনালোকে উত্তৰটো ধৰিব পাৰিছে। কেপিটেল লেটাৰ্ছবোৰ পাৰ্চন নেমছ, নেমছ অফ ৰিভাৰ্ছ, নেমছ অফ মাউণ্টেইনতো ইউজ হয়। কিন্তু ইয়াতে প্ৰপাৰ যদি আমি কৰিব যাওঁ যে আমাৰ কমন নাউনৰ লগত আমাৰ কেপিটেল লেটাৰ্ছবোৰ ইউজড হয় ফাৰ্ষ্ট লেটাৰৰ কাৰণে। আজি আমাৰ লাষ্ট কুৱেশ্যনখন আমি ডিছকাছ কৰি লওঁ, 5 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটো হ'ল, কেন ইউ শ্ব' মি দ্য ৱে হি ছেইড টু মি। ইয়াতে নেৰেশ্যন এটা দিছে, এইটোৰ উত্তৰ উলিয়াব লাগে। আহকচোন চাওঁ অপশ্যনকেইটা কি দিছে। প্ৰথম অপশ্যন দিছে যে হি আস্কড মি ইফ আই কুড শ্ব' দ্য ৱে। 2 নম্বৰ, হি ৰিকুৱেষ্টেড টু মি ডেট আই শুড শ্ব' হিম দ্য ৱে। চি নম্বৰ দিছে হি টল্ড মি ইফ আই কুড শ্ব' হিম দ্য ৱে, আৰু ডি নম্বৰ দিছে যে হি আস্কড মি ইফ আই শ্ব' হিম দ্য ৱে। ইয়াতে আমি যদি প্ৰথমতে চাওঁ, ইয়াতে কেন ইউ শ্ব' মি দ্য ৱে কুৱেশ্যন মাৰ্ক, হি ছেড টু মি। তো প্ৰথমতে আমি গম পাওঁ যে প্ৰথমতে আমাৰ হ'ব হি আস্কড টু মি হ'ব, ইয়াৰ লগতে এটা ইফ লাগিব, আৰু ইয়াতে যে লাষ্টত আছে কেন ইউ শ্ব' মি দ্য ৱে। তো ইয়াতে ইউ টু আই হ'ব, কেনৰ ঠাইত কুড, শ্ব' দ্য ৱে। ঠিক আছে, তো ইয়াতে শুদ্ধ
উত্তৰটো হৈ আছে A নম্বৰ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। দেখা হ'ব নেক্সট ভিডিঅ'ত।